লজ্জা নিবাৰণ তুমি সেই ৰাক্ষস কৃষ্ণ নহয় জানো? তুমি ইমান নিষ্ঠুৰ কিন্তু ইমান সুন্দৰ, তুমি ইমান কঠোৰ কিন্তু ইমান কোমল। হে দৈৱকী নন্দন, তোমাক আজি মই তোমাক নকল, আজি মই তোমাক আজি মই দিম অভিশাপ। তুমি কিয় জ্বলালা জুই এশপুৰা? কোৱাচোন কৃষ্ণ, তুমি কিয় জ্বলালা এশপুৰা জুই? তুমি নোপোৱা জানো ইয়াৰ কাৰণ? তুমি নোপোৱা জানো কুৰুক্ষেত্ৰ মহাযুদ্ধৰ কাৰণ? চোৱা দেৱী, মহাঋষিৰ তত্ত্ব জ্ঞান তুমি সকলো বোধিত। তুমি এই মহাব্যাসৰ পৰম সকলো কথাত কি তুমি নুবুজা কৰিছা? নিশ্চয় জানা দেৱী। চোৱা দেৱী, কুৰুক্ষেত্ৰ যুদ্ধলৈ যি সময়ত যুধিষ্ঠিৰ আগবাঢ়িছিল, তোমাৰ ওচৰত জানো প্ৰণিপাত জনোৱা নাছিলে? আৰু সেই সময়ত তুমি কি কৈছিলা দেৱী? তুমি কৈছিলা ন্যায়ৰ, তুমি কৈছিলা ন্যায়ৰ জয় হওক। আৰু এই কথা কৈ কবিয়া কৈ জানা এই পঞ্চপাণ্ডৱৰ জয়ৰ দুৱাৰ খুলি দিয়া নাছিল। আৰু ইয়াৰ বাবে আজি কিয় তেওঁলোকক দুখী কৰিছা? অধৰ্মৰ বাবেই আজি কৌৰৱ কুল যে এজনকৈ ধ্বংস হ'ল, সেয়া মাত্ৰ তুমি নজনা কথা নহয়। আৰু সেয়া মই জানো মাত্ৰ। কিন্তু তুমি কোৱা যদুপতি, মানুহৰ পাপ পুণ্য ধৰ্ম অধৰ্মৰ বিচাৰ তুমি নকৰা জানো? তুমি মোৰ পুত্ৰসকলক ঠিক আছে তেন্তে দেৱী, তুমি দিয়া অভিশাপ আজি নকশিৰে মই
কৈছো ব্ৰহ্মা দেখা দেখা সৰ্বজন কিন্তু দেৱী জানিবা এয়া গুৰু সত্য অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িব কেইদিনাই পুনৰ শক্তিৰ অপেক্ষা কৰিব লাগিব বিশ্বধাৰা